এইখিনি কি গছ হয় ন ৰঘু গছ ৰঘু গছৰ বাগান দুয়ো কাষে ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি আহি বন্ধু বান্ধৱীসকল এয়া চাওক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা ৰাস্তাত এয়া মই আমাৰ সহকাৰী শিক্ষক জীৱন চন্দ্ৰ দাস ছাৰৰ লগত এনেধৰণে গৈ আছোঁ। বতৰ বৰ ডাৱৰীয়া, কিনকিনীয়া বৰষুণো দি আছে। তাৰ মাজতে আমি ছাগলীকটা প্ৰাথমিক বিদ্যালয়লৈ গৈ আছোঁ। এয়া আপোনালোকে চাই যাওক। বিহু প্ৰদৰ্শন কৰা আমাৰ গোলাপ ছাৰৰ লগে লগে আহি আছে কেন্দ্ৰত। এয়া তেওঁ আহি আছে লগে লগে, আমিও লগে লগে আহি আছোঁ। তেওঁ য'ত যায় আমিও যাম। আজি খালি ঢোল আৰু তালৰ শব্দ অকণমান শুনাহেঁতেন ভাল আছিলে বেছি। আহি আছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি এনেধৰণে আহি আছোঁ বাইকত। কিমান দূৰত আহি আছোঁ ন। সাংঘাতিক জেগাত আহিছোঁ দেই। এই গৰম দিনত থাকিবলৈ এইবোৰ জেগাত খুব মানে ঠাণ্ডা হ'ব। বাইদেউ নিৰ্মলা বাইদেউ আহক 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 আহক। আমি কেন্দ্ৰৰ ইমান দূৰ ৰাস্তা আপোনালোকক সেই সুগম পথবোৰ দেখুৱাই গৈ আছোঁ। এয়া আহি পালোঁ দীপালী বাইদেউ লগ পালোঁ, এয়া নিৰ্মলা বাইদেউকো লগ পালোঁ। আৰু এটা আপোনালোকক ইমান ধুনীয়া বস্তু দেখুৱাম। যোৱাবাৰ কেন্দ্ৰলৈ আহোঁতে কিন্তু আমি এই বস্তুটো দেখা নাছিলোঁ। ইমান ধুনীয়া এভাগ অনুষ্ঠান আছে কাষতে। মই আপোনালোকক দেখুৱাম, সেইটো ছাছপেনশ্যনত ৰাখি থৈছোঁ অকণমান দেৰিৰ কাৰণে। এয়া স্কুলৰ পৰিৱেশটো আমাক প্ৰথম দেখুৱাইছোঁ। সঁচাকৈ ইমান ধুনীয়া লাগিছে। বাইদেউ সঁচাকৈ বহুত ধুনীয়া লাগিছে। এয়া লাহে 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 ওলাই আছে পৰিৱেশটো। মই সম্পূৰ্ণকৈ দেখুৱাম ন। খুব ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ। এনেকুৱা এখন বিদ্যালয়ত আজি আমাৰ কেন্দ্ৰ ন, সঁচাকৈ এটা মেমৰি থাকি যাব। খুব ধুনীয়া। আমাৰ হাঁহবোৱা ছাৰকো অকণমান উঠাই দিছোঁ। হাঁহবোৱা ছাৰ আগে আগে আহি আছে, আমিও ছাৰে ৰাস্তা উলিয়াই উলিয়াই আহি আছে যেনেকৈ কাটি কাটি আমি পিছে পিছে আহি আছোঁ। আৰু আহি মানে এটা ধুনীয়া এখন স্কুলৰ আৰু এটা ধুনীয়া অনুষ্ঠান পৰিৱেশ আমি পাইছোঁহি। সঁচাকৈ খুব ভাল লাগিছে। আপোনালোকক পৰৱৰ্তী দেখুৱাই আছোঁ। এয়া আমাৰ ইয়াতে মুখেশ্বৰ দাস ছাৰে ইয়াতে কৰে। সঁচাকৈ ইমান দূৰ ৰাস্তা আহিছে তাৰ কাৰণে বহুত। আৰু আজি মানে বতৰৰ কাৰণে আজি নাহোঁ বুলিও ভাবিছিলোঁ, কিন্তু এটা কথা আহিবলৈ বহুত মন গৈছিলে। আৰু আজি আহি পেলাই এইবাৰ অনুষ্ঠানতে দেখি সঁচাকৈ ভাল লাগিব। যোৱাবাৰ আহোঁতে দেখা নাই। এতিয়া এই অনুষ্ঠানভাগ আমাৰ ইয়াতে কৰিছে ন, ইয়াৰ আমাৰ ৰাইজে আমাৰ স্কুলত দিছে আৰু কেন্দ্ৰ সভাখন। কেন্দ্ৰ সভা দিছে নহয়। আৰু এই অনুষ্ঠানভাগ এই ভাগ যে অনুষ্ঠানভাগ আমাৰ গাঁৱৰ ৰাইজে কৰিছে। আপোনালোকক দেখুৱাম পৰৱৰ্তী। মই এই ভাগো দেখুৱাম এতিয়া। আজি এই অনুষ্ঠানভাগ কেন্দ্ৰৰ কাষতে, যিহেতু ইয়াত মিচিং সম্প্ৰদায়ৰ বিশেষ লোক আছে আৰু তেখেতসকলৰ অনুগ্ৰহতে আজি এই বিদ্যালয়খনে এটা পূৰ্ণ ৰূপ পাইছে। সঁচাকৈ এখন লেখত ল'বলগীয়া বিদ্যালয়। আৰু তাৰ কাষতে এয়া যি মিচিং সম্প্ৰদায়ৰ ৰিবি গাছেং হ'ব নেকি এইটো, ৰিবি গাছেং যতদূৰ সম্ভৱ, মোৰ ভুলো হ'ব পাৰে। খুটাবিলাকত এনেধৰণে ৰিবি গাছেঙে মেৰিয়াই থৈছে। সঁচাকৈ ইমান ধুনীয়া এটা অনুষ্ঠান। গতিকে আমি ইয়ালৈ আহিলোঁ, খুব ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই পুনৰ আপোনালোকৰ অনুপ্ৰেৰণাতে ভিডিঅ'বোৰ বনাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাব। এয়া
পূব ছাগলীকটা মৰং উকম ভূমিদাতা ভীষণ দলে আৰু ইমান ধুনীয়া এটা বস্তু আপোনালোকক দেখুৱাম বুলি যে কৈছিলোঁ পূব ছাগলীকটা প্ৰাথমিক বিদ্যালয়ৰ কাষতে এই অনুষ্ঠান ভাগ আছে গতিকে আপোনালোকক তাৰ এই অনুষ্ঠান ভাগৰ অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ হাম্বছা ওপৰলৈ যাওক বৰষুণ দিছে এয়া ইমান ধুনীয়া এটা হেৰি আমিও এয়া ওপৰলৈ গৈ আছোঁ বা সঁচাকৈ দেই ইমান ধুনীয়া লাগিছে নহয় এয়া একদম পূৰা ই এটা সুন্দৰ পৰিৱেশত এই বিদ্যালয়খন আপোনালোকে এই পৰিৱেশটোকে দেখুৱাইছোঁ সঁচাকৈ এই পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশত মানে ভাল লাগিছে মানে মোক পৰিৱেশটো হেৰিয়াতে থাকে বৰ্ণনা কৰিব নোৱাৰোঁ গতিকে আজি নাহোঁলে ওপৰত মেঘৰ গাজনি বৰষুণ গতিকে আৰু এটা আপোনালোকক পৰিৱেশ দেখাইছোঁ এয়া আমাৰ এজন ছাৰ সৰোজ দত্ত ছাৰে ইতিমধ্যে হৈ যোৱা বিশ্ব দৰবাৰত যি বিহু উপস্থাপন কৰিবলৈ গৈছিলে তাত আমাৰ ছাৰো গৈ আজি বিশ্বৰ ৰেকৰ্ড জিনি আহিছে বহি থৈ আহিছে গতিকে এই চেগতে মই আমাৰ এই সৰোজ দত্ত ছাৰকো দেখুৱাইছোঁ আমাৰ পৰেশ হাওঁগড় ছাৰকো দেখুৱাই দিছোঁ এজন সফল ব্যক্তি দেখুৱাইছোঁ ছাৰক আৰু আমাৰ সহপাঠী জীৱন ছাৰ সঁচাকৈ মই এনেধৰণে আজি এই পৰিৱেশটো নাপাম বুলি ভাবিছিলোঁ কিন্তু মই আজি এনেধৰণে কেমেৰাত ধৰি ৰাখিলোঁ এয়া প্ৰশান্ত দত্ত ছাৰেও মোক অকণমান সহায় কৰি দিছে এনেধৰণে আপোনালোকে চাওক এই খুঁটাখিনি কি ধুনীয়া এটা খুব ধুনীয়াকৈ আজি এই অঞ্চলৰ সঁচাকৈ ৰাইজক আমি এই চেগতে আমি শিক্ষক সমাজৰ পৰা আমি ধন্যবাদ দিছোঁ এটা ইমান ধুনীয়া এটা অনুষ্ঠান গঢ়ি তুলিছে এখন বিদ্যালয়ৰ কাষত সঁচাকৈ এটা মানে যেনেকৈ বোকাত পদুম ফুল ফুলে ন আমি ৰাস্তাটোত আহি থাকোঁতে আমি সঁচাকৈ ভাবিছিলোঁ ওলোৱাই আহি আছোঁ কি কৰিছোঁ কিন্তু এনেকুৱা এটা ধুনীয়া অনুষ্ঠান পাম বুলি সঁচাকৈ ভবা নাছিলোঁ তোমালোকে এই ষ্টেজটোত নাচানে অনুষ্ঠান কৰা কিবা কিবি তোমালোক ইয়াতে পঢ়িছানে ইয়াতে পঢ়িছা কি নাম তোমালোকৰ কোৱা ধুনীয়াকৈ আছে তোমালোকক বাইদেউ ছাৰ বাইদেউহঁত আহিলে নামটো ক'লে লাহেকৈ উঠি দিবা এজন এজনকৈ দেই খুব ধুনীয়া ল'ৰা দেই ভালকৈ পঢ়িবা খুব ধুনীয়াকৈ এই কেন্দ্ৰত কি ওলাইছে মালপোৰা মালপোৰা ওলাইছে নাৰিকল লাড়ু ওলাইছে নাৰিকলৰ লাড়ু আৰু কি এইটো বেকাৰী তাতে বৰ্ণালীয়ে আজি আমাৰ স্কুলৰ এই গুণোৎসৱৰ ৰিজাল্টটো বহুত ভাল A+ সেইটো A+ৰ মিঠাইটো বেলেগকৈ থাকিব ন আৰু এইটো হ'ল নিমকি মানে A+ পোৱা আনন্দত আৰু মিঠাই আমি শিক্ষকে খাওঁ কৈ থাকে কেন্দ্ৰলৈ আহিলে শিক্ষকবিলাকে অকল খাওঁ
এতিয়াতো বৰ্ণালীক আৰু ধৰিব ন ইমান ধুনীয়া এটা পৰিৱেশত বাইদেউ আপুনি ঐনিতম এই আপুনি পিঠা বনাওঁতে যে ঐনিতম গাই অকণমান গাই দিয়কচোন অকণমান গাই দিয়ক অকণমান পিঠা বনাওঁতে যে গুণগুণাই যে গায় অকণমান গাওকচোন ইমান এইবিলাক অকণমান গাই দিয়ক বাইদেউ আপুনি সজাই দিয়কচোন সেয়া আইও খুব ধুনীয়া দেই গোৱা আৰম্ভ কৰা ইয়াৰ লগতে আমি সম্মতি ৰাখি যেহেতু আমাৰ মাজৰ পৰা আমাৰ এজন শিক্ষক মানে আমাৰ সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি গৈ আমাৰ বিহুক মানে গিনিজ বুকত মানে স্থান দিয়াত আমাৰ পিনৰ পৰা কিছু অৰিহণা আমাক আমি গোটেইখন হৈ একেলগে আমাৰ পিনৰ পৰা তেওঁ অৰিহণা যোগালে আৰু সেই অনুপাতে আমি আমাৰ সুৰজ ছাৰকো আমি এখন সম্বৰ্ধনা সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু চন্দ্ৰকান্তি বাইদেউক আহিব কৈছে আৰু সুৰজ ছাৰ আহক আমি ছাৰকো এখন খোলা গামোচা সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ কেন্দ্ৰৰ ফালৰ পৰা আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু যিটো পদক্ষেপত আগবাঢ়ি গৈছে ভৱিষ্যতে যেন আৰু আগবাঢ়ি যাওক তাৰ দায়িত্বত উপবিষ্ট হোৱা সন্মানীয় ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সঁচাকৈ অনুভৱটো মানে অতুলনীয় তুলনা কৰিবলগীয়া নাই ইমানেই ভাল লাগিছে গিনিজ বুকত যি নেকি ৰেকৰ্ড এটা বিশ্ব ৰেকৰ্ড আমাৰ 14 তাৰিখে আমাৰ 3টা ৰেকৰ্ড হৈছিলে যি নেকি বিহুৰ এটা ৰেকৰ্ড হৈছে আৰু আমাৰ অসমীয়া জাতীয় গামোচাখনক লৈ এটা ৰেকৰ্ড হৈছে আৰু আমাৰ থলুৱা যিখিনি বাদ্যযন্ত্ৰ সেইখিনি হৈ এটা ৰেকৰ্ড হৈছে মানে বিশ্ব আমি 4জন আছোঁ আৰু আমি 4জনেই নতুন যিহেতু আমি আপোনালোকে এটা বেলেগ এটা লেভেলত ইয়াত চলি আছে ন আমি আপোনালোকৰ লেভেলটো জনা নাই কেনেকৈ কাম কৰিছে কি কৰিছে কেনেকৈ আগবাঢ়িছে আপোনালোকৰ লগত খাপ খাবলৈ আমাৰো সময় লাগিব এতিয়া সময় লাগিব বুলিতো ৰৈ থাকিলে নহ'ব সেইটো কাৰণে আপোনালোকৰ মানে হেৰিটো পাব লাগে আপোনালোকৰ পৰা অকণমান আগ্ৰহ দেখাইলে আমিও আপোনালোকক ছাপোৰ্ট কৰিম দেই আৰু বিশেষ নকওঁ যদি অসুবিধা থাকে ক'ব আৰু বিলৰ সংক্ৰান্তত যদি চেলাৰী বিল মানে আমাৰ শৰ্মাই যথেষ্ট অভিজ্ঞ চেলাৰী বিল কি আজি 12 বছৰ দিন বনাই আছে যদি কিবা সুধিবলগীয়া থাকে শৰ্মাই ক'ব আৰু তাৰ বক্তব্যত আন্তৰিক লিখিবলৈ আপোনালোকৰ মাজত এনেকুৱা এজন মানুহ আছে যিজন আপোনালোকৰ ক্লাছটাৰ কোনো মানুহ নাহিলেও হয় তাই ষ্টাডি নাইকিয়া হ'ল এইটো কাৰণে কৰা নাই নৱশইকীয়া নিজে কমাৰ্চ গ্ৰেজুৱেট একাউণ্টছৰ কমাৰ্চ গ্ৰেজুৱেট আৰু কথা মিন্টুৱে কৈছে বোলে ই নিজে কমাৰ্চ গ্ৰেজুৱেট হৈ আকৌ বেলেগ দ্বাৰা কেছবুক শিকায় সেইটোৱে আচৰিত কথা হৈছে ই অকণমান ষ্টাডি কৰিলে আপোনালোকে সকলো বুজাই দিব পাৰিব ঠাইলৈ আহিছিলে মানে লেপামগৈ নেকি জেঙে সঁচাকৈ ক'ৰবাত জেং পাইছোঁ ক'ৰবাত খলা বোমা এনেকুৱা আহি এনেকুৱা এটা জেগাত উপস্থিত হ'লোহি সঁচাকৈয়ে মানে এডোখৰ সুন্দৰ ঠাই
আহিহে দেখিছোঁ সঁচাকৈ দেই এইখন জেগা সঁচাকেই এখন উন্নত জেগা আৰু আহি সঁচাকৈ ভাল লাগিলে আৰু পৰিৱেশটো অতি বিতুপন আৰু ইয়াৰ ৰাইজৰো আস্থা আছে যিটো আস্থাৰ কাৰণে এই অনুষ্ঠানভাগ বৰ সুন্দৰকৈ ৰাখিব পাৰিছে আৰু ওচৰতে যিটো কৃষ্টি ভৱন বনাইছে অতি অতুলনীয় মই তেতিয়া আমাৰ দাস ছাৰক সুধিছোঁ যে ছাৰ আপোনালোকক ৰাইজে কেনেধৰণে লয় বোলে খুব সুন্দৰ সন্মান যথেষ্ট তেখেতসকলে পাইছে যিটো কাৰণে সেই সন্মানৰ জোৰতে এতিয়াতো আমি আহোঁতে খৰালি আহিছোঁ আহোঁতেও আমি অকণমান অসুবিধা পাইছোঁ বাৰিষা হ'লেতো আৰু কষ্ট হয় ইয়াত কিন্তু তথাপিতো সেই অসুবিধাখিনি অনুভৱ নকৰাকৈ আহিবলৈ যে তেখেতসকলে সাহস কৰে ভাল লগা এটা কিবা আছে কাৰণে আহিব পাৰিছে গতিকে সেই আদৰটো তেখেতসকলে ৰাইজৰ পৰাই পাইছে নিশ্চয় গতিকে ভাবোঁ যে ইয়াৰ জনসাধাৰণে শিক্ষক সমাজক খুব মৰম দি তেখেতসকলক এই অনুষ্ঠানটোলৈ যথেষ্ট আহিবৰ কাৰণে এটা আন্তৰিকতাৰে আমন্ত্ৰণ জনায় অঁ বিহু লাগিছে এয়া উঠি আহিছোঁ কণ মইনাকেইটাও উঠি আহিছে তেওঁলোকে কিবা কৰি দেখাব অঁ এয়া কণ মইনাকেইটাই খুব ধুনীয়াকৈ সাজিকাৰে পাচি আছে এনেকৈ আমাক দেখুৱাই মই কৃষ্টি ভৱনলৈ লৈ আহিছোঁ এয়া তেওঁলোকে কৃষ্টি ভৱনৰ ওপৰত উঠি এয়া তেওঁলোকে বিহু গাব বোলে আমাক এতিয়া বিহু দেখাব অঁ গোৱা অতিকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি ঐ নানাচি কেনেকৈ থাকোঁ নজোনটি ওলালে বৰন্তি সলালে নজোনটি ওলালে বৰন্তি সলালে সলাই বৰে গছে পাতে জোনে বেলি পোহৰ দিলি মোৰে মন বলিয়া কৰি ধন্যবাদ খুব মইনাকেইজনীয়ে নাছিলে মই এই ভৱনটোত নতুনকৈ ৰাইজে নিৰ্মিত কৰা এই নতুন কৃষ্টি ভৱনটোত তেওঁলোকক মই তেনেধৰণে মোৰ কেমেৰাত ধৰি ৰাখিলোঁ আৰু আজি কেন্দ্ৰ সভালৈ আহি সঁচাকৈ ভাল লাগিছে আপোনালোকৰ মইনাকেইটাৰ অনুষ্ঠান মই আৰু দেখুৱাই যাম আপোনালোকে চাই যাব
আছে